নগাঁও আৰু মৰিগাঁও জিলাৰ মানুহৰ বাবে আছে ভাল খবৰ। আপুনি ব্লেক কাপ মাছৰ পোনা বিচাৰি আছে নেকি? আৰু বিচাৰিব নালাগে, আপুনি ঘৰত বহিয়ে লাভ কৰিব ব্লেক কাপ মাছৰ পোনা। ইয়া চাওক কি ধুনীয়া ব্লেক কাপ মাছৰ পোনা। আৰু বিচাৰিব নালাগে, আপোনাৰ ঘৰত বহিয়ে এতিয়া ব্লেক কাপ মাছৰ পোনা লাভ কৰিব আপুনি। ব্লেক কাপ হৈছে শামুক আৰু পোক পৰুৱা খোৱা মাছ। এই মাছ কম দিনতে বহুত ডাঙৰ হয়, প্ৰায় 1 বছৰত 4 কেজি 5 কেজি ওজনৰ হয়। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব। এই মাছৰ পিঠি আৰু পাখি কলা আৰু পৃষ্ঠভাগ দুহুৰ, গোটেই শৰীৰটো কঠিন খোলাৰে আবৃত। ইয়াৰ উন্নত মেলাৰিফৰ্ম দাঁত আছে, যিবোৰ শামুক চেপিবলৈ ব্যৱহাৰ কৰা হয়। ই পানীৰ তলৰ স্তৰৰ বাস কৰে আৰু সৰুতে জু প্লাংটন আৰু আৰ্থ্ৰপড পলু আৰু কণী খায়। বয়সীয়াল হ'লে ই শামুক আৰু জলজ পোক পৰুৱা খায়। আপোনাৰ যদি ব্লেক কাপ মাছৰ পোনা লাগে, স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত এতিয়াই যোগাযোগ কৰিব। আমাৰ তাত আছে আৰু বহুত প্ৰজাতিৰ মাছৰ পোনা, লোকেল শিঙি মাছৰ পোনা, লোকেল মাগুৰ মাছৰ পোনা, পাভ মাছৰ পোনা, টেংৰা মাছৰ পোনা, পাংগাছ মাছৰ পোনা, চন্দা মাছৰ পোনা, চিতল মাছৰ পোনা। আপোনাৰ যি মাছৰে পোনা লাগে আমাৰ লগত যোগাযোগ কৰিব, হোম ডেলিভাৰী এভেইলেবল আছে। ইয়া চাওক কি ধুনীয়া পোনা। এনেকুৱা ধৰণৰ আপোনাৰ পোনা যদি লাগে আমাৰ লগত যোগাযোগ কৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। ব্লেক কাপ মাছৰ পোনা আৰু কিমান পিছ মাছ লৈছে? 100 পিছ লৈছে। সাইজটো কেনেকুৱা হৈছে? ভাল সাইজ ন? ঠিক আছে, ধন্যবাদ। ইয়া চাওক কি ধুনীয়া সাইজ ব্লেক কাপ মাছৰ পোনা। ইয়া আপোনাৰ ঘৰ ক'ত দাদা? জুৰিয়াৰ পৰা আহিছে মাছ নিবৰ কাৰণে। আপোনাৰ ঘৰ ক'ত দাদা? মোৰ ঘৰ কাছমাৰী ন?